बेवहाय गासै 6,260 बिगा हा दं। दा बाथ्राया जाहैबाय बे 6,260 बिगा हायाव थांनाय बोसोराव मानगोनां आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्मा बिथाङा बेंगल फ्लरिकान रिसार्च सेन्टार आरो एग्र' फरेस्ट्रि इउनिभार्सिटि गासै मोनथाम बेवहाय सेन्टार आयेनखौ जोङो एडिशनेल पावार जोङो बानायनो हानायखौ जों बुंदों। दा मोनसे खोथाखौ बुंनो नागिरदों 1999 मायथाइनि 25 मे खालि बेखौ जों साफ्रोमबो हाउसनि मोनसे मिथिना थानाया मोजां। बेवहाय आसाम गभर्नमेन्टआ मोनसे डिक्लेयार खालामनाय जादों रिडिजन्स एन्ड रिफिक्सेशन्स अफ रेट्स अफ प्रिमियाम फर सेटलमेन्ट अफ लेन्ड एन्ड कनभार्सन अफ दिस बोथ इन रुरल एन्ड अर्बान एरियास एन्ड कनभार्सन अफ एपी आसाम सरकारा मोनसे फान्डनि थाखाय हगारना होनाय जादोंमोन। आं बेखौ मिथिया 1971 मायथाइयाव बै समाव रायजो जानाय बे बर' फिसाफोरनि साखाथिनि बे 6,200 हाया माब्रै फरेस्टनि सिङाव थांखो। नाथाय मोनसे खोथाखौ जोङो दाखालि एसे मिटिङाव डिसकासन खालामनाय जादों 10 बोसोरनि सिगां जेसेबां मानि फरेस्ट भिलेज दङ आरो फरेस्ट भिलेजखौ रायखांनाय लोगो लोगोनो कक्लाबारि फार्म 6,200 गोजाम फरेस्ट भिलेज 10 बोसोरनिख्रुइ बांसिन गोजाम फरेस्ट भिलेजखौ जोङो डिरिजार्भ खालामनानै रेभिनिउ भिलेजाव लांनायनि थाखाय दाखालि इसिआव पास खालामनाय जादों। मोनसे फोसावनाय दं नाथाय एनाउन्समेन्ट আছে যে আমি 20 मार्च बड'फा उपेन्द्रनाथ ब्रह्म जन्म दिवस এই জন্ম দিৱসটো পালন কৰা হৈছে আৰু এই ছাত্ৰ দিৱসৰ ওপৰত আমি আজি আলোচনাৰ এটা সময়সূচী ৰাখিছোঁ আৰু এই আলোচনাত শাসক আৰু বিৰোধী ইয়াত আলোচনাত অংশগ্রহণ করার কারণে যে কুইশন সিনহা এমসিএল ঠাকুরপুর শ্রীরামপুর উপস্বাস্থ্য কেন্দ্র बेखौ लिरनाय जादों। बेवहायबो स्क्रस
Clause number 2 ni A ada B pokoknya konekan. Clause number 2 okay. Class of land to manlibang agoran audience. Ami pukul jani patro kami unenclosed land and enclosed land. Unenclosed land to যিসকলে ফর এক্সাম্পল আমার কোকরাঝার সিটি টাউন কোকরাঝার টাউনত যদি কোনোবা আমার ইন্ডিজিনিয়াস মানুহে যদি তাহানিৰ পৰা অকুপাই কৰি আহিছে কিন্তু তেওঁৰ মাটিটো আপোনাৰ ম্যাদী নাছিল বা ৰেজিষ্টাৰ কৰি লোৱা নাছিল তথাপিও তেওঁৰ মাটিটো ৰেজিষ্টাৰ কৰিবলৈ কৈছে এই মাটিটো হ'ব আমাৰ আনইনক্ল'জড লেণ্ড কিন্তু একেই মাটিটোকে বসুমতাৰীৰ পৰা কোনোবা যদি নাৰ্জাৰীয়ে কিনি লয় সেইটো হ'ব ইনক্ল'জড লেণ্ড এখেত যদিও আমাৰ বিটিআৰৰে মানুহ হয় এখেতক আমি ইনক্ল'জ কৰিছে বুলি ক'ব লাগিব টাউনত তেতিয়া এটা কথাটো স্পষ্ট ফৰ ৰেচিডেন্সিয়েল পাৰপজ যিসকলে আনইনক্ল'জড লেণ্ডৰ কাৰণে 70% অফ দ্য আমাৰ যিটো মানে মেটাৰত হাউচত যিটো আলোচনা কৰিছে মই দেখিছোঁ পিটিচিয়নশ্বিপ মহোদয়ে ইয়াত কিছু মানে এনচাৰ দিছে এটা কথা সেইটো কৈ থাকে যে আগৰ চৰকাৰ এই কথাটো কিয় আনি থাকে আপোনালোকে এতিয়া পৰিৱৰ্তন চৰকাৰ নতুন চৰকাৰ কৰিছে আপোনালোকে কৰক আমাৰ অবজেকশ্যন নাই we have no objection do and go ahead কি পুৰণা চৰকাৰ আপোনালোকে কি কৰা নাই সেইটো কি ৰিফাৰেঞ্চ কৰি আনিব লাগে হা সেইটো ভাল কৰা নাই নেক্সট কুৱেশ্যন আহিব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 3 যে আমি সদনে ডিলেট হোৱাটো বা মুচি যোৱাটো কোনেও নিবিচাৰে তো ইয়াৰ কাৰণে নিশ্চয় বিকল্প এটা চিন্তা যেটা আমি নিশ্চয় সদনে কৰিব লাগিব অনাৰেবল এমচিএলে মঞ্জুৰ কৰক বাকী সময়ত উত্তৰ পূৰ্বাঞ্চলৰে এজন ৰেছপেক্টেড মানুহ আছিলে এতিয়া কথাটো আমি আহিছোঁ যে এখন হস্পিটেলৰ ষ্টেটাছটো মেইনটেইন কৰা নকৰা তেখেতৰ নাম ৰাখা নাৰাখা তেখেতৰ নামটো কোনো মুচি দিব বিচৰা নাই ইয়াত এটা আননেচেচাৰী এটা ইমোচনেল এটা ক্ৰিয়েট কৰি কোকৰাঝাৰৰ যিটো মেডিকেল কলেজ আজি হৈছে এই মেডিকেল কলেজখন হ'ব লাগে না নালাগে এই কথাহে এটা কুৱেশ্যন আহিছে যে কিছুমান আগৰ পৰা আমি কিছুমান দিনৰ পৰা দেখা পাই আছোঁ যে লোৱাৰ আছামত বড়োলেণ্ডত এখন মেডিকেল কলেজ হোৱা কোকৰাঝাৰত এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ আৰু এটা এচিভমেণ্ট সেই মেছেজ আৰু এচিভমেণ্টটো আমি খুব হোল হাৰ্টেডলি ৱেলকাম কৰিব লাগে এক 2 নম্বৰ ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো নাম এইটো কোনোদিন ইয়াৰ পৰা মুচি দিয়াটো আমি নিবিচাৰোঁ আৰু ইয়াৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে ইতিমধ্যে এটা ষ্টেচু বনাই আছে মই গম পাওঁ মই এগেইন এটা কথাহে ক'ব বিচাৰিছোঁ আমাৰ অপজিশ্যন লিডাৰ ডাঙৰীয়া যিটো কথাটো আনিছে যে আমি কিয় এখন মেডিকেলৰ ডিষ্ট্ৰিক্ট হস্পিটেলৰ ৰঘুনাথ ব্ৰহ্মৰ নামটো কনফাইন থাকিব লাগে তেখেতসকলে ইমান বছৰ চৰকাৰ চলালে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো যদি ষ্টেটৰ এটা মানে অনাৰ পাব পাৰে ৰঘুনাথ ব্ৰহ্ম কিয় আনিব নোৱাৰে এইটোতো নেশ্যনেল অনাৰ পাব লাগে তো আমাৰ হাউচে সিফালেহে আমি চিন্তা কৰিব লাগে আমি কিয় ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াক এটা হস্পিটেলত কনফাইন কৰি ৰাখিব লাগে ইয়াত আমাৰ আজিৰ সদনত যেহেতু আলোচনা কৰিছে আমি এটা প্ৰস্তাৱে আনিব লাগে যে ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামত কাউন্সিলত এটা ভাল এৱাৰ্ড হ'ব লাগে ষ্টেটত এটা ভাল এৱাৰ্ড হ'ব লাগে আৰু ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামটো আমি প্ৰপ'জ কৰিব লাগে যে নেশ্যনেল লেভেলত দিবৰ কাৰণে এই কামটো আগতে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই নাছিল মোৰ প্ৰশ্নৰ উত্তৰ মই ইতিমধ্যে পালোঁ আপনি যিটো উত্তৰটো পালোঁ ইয়াৰ অলপ সন্তোষজনক নহয় কিয়নো যে আমি সুধিছিলোঁ যে বিভিন্ন দল সংগঠন আৰু কোকৰাঝাৰবাসী ৰাইজে যিটো হস্পিটেল এই হস্পিটেলখন RNB চিভিল হস্পিটেলেই হৈ থাকক আৰু RNB ৰঘুনাথ ব্ৰহ্মৰ
যিটো ৰিপিটিশ্যন, এই ৰিপিটিশ্যনত কোনো ধৰণৰ তাতে প্ৰব্লেম নহয়, সেইটো নজৰ ৰাখি ৰাইজে এই হস্পিটেলখনক যেনেকৈ ৰিফাৰেল হস্পিটেল, এই ৰিফাৰেল হস্পিটেল বা ডিষ্ট্ৰিক্ট হস্পিটেল হোৱাকৈ পাক, তেনেকুৱা আমাৰ ৰাইজৰ দাবী। আৰু এই ৰাইজৰ দাবী হিচাপে যিটো আমাৰ RMP চিভিল হস্পিটেলৰ যিটো ষ্টেটাছ কো মেইনটেইন হ'ব লাগে, সেইটো ষ্টেটাছ কো মেইনটেইন কৰাৰ কোনো প্ৰয়োজন নাই বুলি ইয়াত উত্তৰটো দিছে। কিন্তু ৰাইজে বিচাৰিছে RMP চিভিল হস্পিটেলটো ডিষ্ট্ৰিক্ট হস্পিটেলে হৈ থাকক, এই সেনেকুৱা ৰাইজৰ দাবী। আৰু এমাৰ্কেশ্যন হোৱাৰ পিছত এইখন হস্পিটেল আৰু এক্সিষ্টিং নাথাকে, কাৰণ এইটো এমাৰ্কেট হৈ গ'ল। যেতিয়া লাষ্ট এছেম্বলিত মই এইটো হাউচত ইজুকেট কৰিছিলোঁ, তেতিয়া মোৰ কথাটো শুনিবলৈ বিচৰা নাছিলে, আৰু সেইটোৱেই আজিৰ দিনত আহি সত্যতা প্ৰমাণিত হ'ল যে এমাৰ্কেশ্যন হোৱাৰ পিছত কোকৰাঝাৰ চিভিল হস্পিটেল আজিৰ দিনত যিটো ৰাইজে পাই আছে, ৰাইজৰ যিটো সেৱা, এই সেৱাটো আৰু নাপায়। যিটো দাবী, ৰাইজৰ আবেগ আৰু অনুভূতি আৰু বড়ো পলিটিক্সত বা আমাৰ অসমৰ ট্ৰাইবেল পলিটিক্সত গান্ধাৰী হিচাপে জনাজাত ৰূপনাথ ব্ৰহ্মৰ নামটো কোনোমতেই যাতে মুচি নাযায়, তাৰ কাৰণে বৰ্তমানৰ যিটো আমাৰ BTC গভৰ্ণমেণ্ট, এই BTC গভৰ্ণমেণ্টে নিশ্চয় ৰাইজৰ প্ৰতি সন্মান আৰু ৰাইজৰ দাবীৰ প্ৰতি শ্ৰদ্ধা ৰাখি কোকৰাঝাৰ যিটো আমাৰ RMP চিভিল হস্পিটেল, জিলা ৰিফাৰেল হস্পিটেল, এই জিলা ৰিফাৰেল হস্পিটেলখন যাতে তেনেকেই থাকিব পাৰে, ৰাখিব পাৰে, ৰাইজৰ সেৱা কৰিব পাৰে, আৰু ৰাইজৰ যিটো আশা, এই আশা যাতে সন্মান দিয়া হয়, তাৰ কাৰণে মই আৰু প্ৰস্তাৱ আজিৰ হাউচত মই এইখিনি মই হ'লেও কোকৰাঝাৰ প্ৰতি বৰ অনুৰোধ থাকে। মই জনাব বিচাৰিছোঁ আমাৰ হাউচত অপজিশ্যন লিডাৰক মানি যে ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়া তেওঁ এজন গাঁথাৰী আছিল, তেওঁৰ আমি যথেষ্ট সন্মান কৰোঁ আৰু শ্ৰদ্ধাও কৰোঁ। আমিও নিবিচাৰোঁ যে ৰঘুনাথ ব্ৰহ্ম নামটো নাইকিয়া হৈ যাওক, সেইটো আমিও নিবিচাৰোঁ। কিন্তু যিহেতু অসম চৰকাৰৰ মানে ইনষ্ট্ৰাকশ্যন বা অৰ্ডাৰ যে এমাৰ্কেশ্যন হ'ব লাগে, তো সেইমতে ফুল ফ্লেজেড এতিয়ালৈকে এমাৰ্কেশ্যন হোৱা নাই, কিছু পাৰ্ট তাতে এমাৰ্কেটেড হৈ গ'ল। আৰু বাদ বাকী যিহেতু হস্পিটেলত কাম চলি আছে, ডেলিভাৰী হওক বা OPD যিটো ট্ৰিটমেণ্ট, ডক্টৰ পেচেণ্ট, এইবিলাক চব মানে এতিয়া হৈ আছে। কিছু পাৰ্ট যিটো আমাৰ এমাৰ্কেট কৰিবৰ ইনষ্ট্ৰাকশ্যন আছে, সেইটো আমি কৰিছোঁ। আৰু ৰঘুনাথ ব্ৰহ্ম নামটো যাতে মুচি নাযায়, সেইটো আমি চেষ্টা কৰিছোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছোঁ, আমাৰ চিফ কমিশনাৰ ছাৰক এইবাৰ এই বিষয়টো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা পাতিছে। তেখেতে কৈছে ঠিক আছে, প্ৰশ্ন আছে, আৰু কি কৰা যায়। ৰঘুনাথ ব্ৰহ্ম নামটো আমিও মানে হেৰাস কৰিব বিচৰা নাই, ডিলিট কৰিব বিচৰা নাই। তো ঠিক আছে, দেৰাছা ডাঙৰীয়াক মই ভাল লাগিছে, তেওঁ কথাটো কৈছে, যদি হাল্লা হোৱা নাই, মই ভাবিছিলোঁ বহুত হাল্লা হৈ যাব নেকি, কিন্তু খুব ধুনীয়াকৈ তেখেতে হেৰি কৰিছে। তো আমি ৰাইজত কাপোৰ কাৰণে আহিছোঁ। बे प्रेमियामखौ बारायनाय जादों होननानै बुंनाय जाहैदों। दा बहायनो आङो साप्लिमेन्टारि हिसाबै किसुमान माबाखौ साप्लिमेन्टारि हिसाबै नांबावनो नागिरदों जे BTC BTR this is 6 schedule now, बे दा 6 schedule नि स्पिडआवनो सोलिगासिनो दं। आरो दा BTC 6 schedule 10 per subject, we have a 10 per subject 49, and this is from the 7th schedule article 246. The 246 article नि 7th schedule निफ्रायनो जोंनो बे डिपार्टमेन्टखौ होनाय जादों। थिग गतिके 10 per subject हिसाबै बाहायनो दङ माने एडिशनेल पावार अफ द बड'लेण्ड टेरिटरि एक्ट टु ल'स होननाय दङ, माने बड'लेण्ड टेरिटरिआ आयेन बानायनो हायो बै साबजेक्टफोरनि सायाव।
সেই গতিকে এই যিহেতু আসাম সরকারनि যিহেতু बेयो मोनसे अर्डार दा जों 6 शिड्यूल हिसाबै रायजो राजाफोरनि मोजांनि थाखाय आगोलाव थानायनि मोजांनि थाखाय बेखौ जोङो रेजोल्यूशन अर्थात एमेन्डमेन्ट खालामनानै कारण बे 6 शिड्यूल एरियायाव जोङो जुदि आयेन बानायना लानो हायो बे गतिके आयेन बानायनानै दा आं बुंनाय बायदि जे आर्बान एरियायाव थानाय सुबुंफोरनि थाखाय जि प्रिमियामा स्टेटनिफ्राय हरनाय टु माच स्टार ए खौसेनि जुदि नोङो हा बायोब्ला 75 मा होनांगौ 75 लाख होनांगौ आरोखि बायबाय नोङो खौसेनि होनो जों दानिया प्रिमियामा 75 लाख टु माच जायो दा जोङो 6 शिड्यूलाव थानाय जों गासिबो जाथि गोष्ठी आर्बानाव खोब सहाय जागोन जुदिहाय जोङो 6 शिड्यूलनि स्पिरिटजों बेखौ आयेन बानायनानै आसाम सरकारखौ दा बावनाखौ बुंनानै जुदि खालामोब्ला आं हायो बादि सानो unenclosed people as 100% and 150% enclosed people फोरनि थाखाय enclosed landआवहाय tax impose खालामनाय बा settlement खालामनाय जादों होननाय बाथ्राखौ दिनैसिम माने रियलाइज जादों नोंथाङा आसरित Honorable Speaker sir, आं दहाय बुंदों जे आवलनि सरकारनि थाखाय बे नटिफिकेशना बारायनाया बावथाराखै जोंनि सरकारनि समाव जायाखै बे बारायनाया प्रिमियाम बारायनाया बावाखै बेखायसो जों बुंदों ओंखायनो आं बुंदों जे बेखौ कनसिडार खालामनो हायो नामा आयेन बानायनानै बेखौ जोङो खमायनो हायो नामा बेखौसो इनभेस्ट खालामबाय थादों ना बुंथिगिरि नोंथां नैबावहाय खोथाया ओरैबायदि 1999 मायथाइनि 25 मेयावनो बे पस्टखौ अर्डार होनाय जादों जोंनाव इमप्लिमेन्ट जादोंमोन बेयो आरो बिदिखौ आंथ' आर्बान चेयारमेन I was also the chairman of the town committee. At that time, we didn't have a বুজিছো আইনটো আমি সকলো সমান কথাটো হ'ল মই এইটো অনুৰোধ কৰিছো যে যিখিনি প্ৰিমিয়াম বাঢ়াইছে সেইটো অলপ কনচিডাৰ কৰা যায় নেকি আইন বনাই পেলাই সেইটো কৈছো সেটা হয়তো অলপ বেছি হয় আমি আইন বনাবলৈ প্ৰস্তুত আপোনালোকে বনাও আমি হয় কৰিম আইন বনাও আমি হয় কৰিম হয় কৰিব লাগে আমি কিয় যোৱা 17 বাইদেউ শব্দ যিটো কৰিব বিচাৰিছে আমি কৰিম 17 বছৰৰ আগত কি বেছি মানে আমি এইটো হাউচত ইমান কেৱটিক আমি মানে একবছৰ আমাৰ প্ৰয়োজন নাই মই সেইটো ওপৰত কৈছো যে সেইটো আইন বনাই পেলাই কমালি বেছি ভাল হয় এইটো কৈছো আপোনালোকে এতিয়া প্ৰস্তাৱ দিয়ক আজিৰ সদনতে প্ৰস্তাৱ দিয়ক কিন্তু আইনটো আমি সংশোধন কৰা যাওক বুলি কিন্তু মোৰ কথাটো হ'ল আমি যিকোনো আইনটোৰ ওপৰত ষ্টাডি কৰিবই লাগিব ইয়াত সময় ল'ব এমনি উপকৰি দিয়ক সময় লোৱাটো আমি কোৱা নাই সময় ল'ব লাগিব এইটো মই কোৱা নাই আজি কৰিব লাগিব কিন্তু কোৱা নাই আজি কৰিব লাগিব মই কোৱা নাই আপোনালোকে 17 বছৰ ধৰি সেটেলমেন্ট কৰি ৰেভিনিউ আনিলে নেকি বিটিচিৰ কাৰণে ইমান লাখ সানেবো নজানো নাম নিচিক না হয় মই পিনি চাব আপোনালোকে দুয়ে চাব নালাগে মই পিনি চাব ইয়াৰ কাৰণে কৈছো যে আপোনালোকে বিশেষ দিবলৈ আপোনালোকে লাগে মহোদয় সতেরো বছরে কিতাব মুরাদের যেগুলো 17 বছরাও টেস্ট করে প্রয়োজন আছে ya kita lu balai itu aku tak mau nak naya kita beri nak anti kau anti macam bisa sampai ini mana dia mana dia pun pun lebih berai itu tak baik itu sih pasti thomas itu tapi dia posto jadam bola jadam kayaknya aku lagi posto itu sih এই কথাটো কিয় ক'লে এৰাছাৰ ছাৰে হাল্লা গুণা কৰিব ইট ইজ আনপাৰ্লামেণ্টাৰী ৱাৰ্ড আৰু সেইটো মানে এনেকুৱা পবিত্ৰ সদনত এনেকুৱা শব্দ ব্যৱহাৰ কৰাটো উচিত নহয় আৰু আমি এম চি এল এ ভাই ইলেক্টেড এম চি এল বৰ সমষ্টিত হয় বৰ সমষ্টিৰ ভিতৰত পৰে আৰু বেছি কৰি লৈছে সেইটোৰ কাৰণে যে মই হাল্লা গুণা কৰিব বুলি খুব ভাবিছিল এনেকুৱা ফাঁচি নকৰাটো মই মানে মানি ল'ব নোৱাৰে আমি যুক্তি সহকাৰে আৰু ৰাইজৰ আবেগ আৰু ৰাইজৰ যিটো প্ৰয়োজনীয়তাটো দেখি পেলাই আমি সেই দাবীটো ৰাখিছোঁ তেখেতে এই কথাটো উইথড্ৰ কৰিলে ভাল নহ'লে যিটো আমাৰ সদনৰ
কথাটো অলপ অপমান কৰা যেন লাগে আমিতো হাল্লা কৰিব কিয় হাল্লা আপোনাৰ মানে সাপ্লিমেন্টারি কুৱেশ্যন আছে যদি অলপ ক'ব স্পিকাৰ ডাঙৰীয়া নেক্সট কুৱেশ্যন লৈ যাওঁ সাপ্লিমেন্টারি কুৱেশ্যন যদি আছে আপোনাৰ সাপ্লিমেন্টারি মানে তেওঁ এই শব্দটো কিয় ব্যৱহাৰ কৰে এই পবিত্ৰ সদনত মই এটা কথা ক'ব বিচাৰিছোঁ এখেতে যদি আনডেমক্ৰেটিক কথা কৈছে আমি MCLA ভাই কথাটো আপুনি কি উল্লেখ কৰিলে ইয়াৰ কথা আপুনি দিব লাগে কি কৈছে আপুনি নাই আমি MCLA ভাই ভাই ক'লে আপুনি মই হ'ব এইটো মই MCLA চৰকাৰী MCLA আপুনি সাপ্লিমেন্টারি কুৱেশ্যন আছে যদি তেনেকুৱা কথা যদি কয় কোনোবা এইটো আমি কেনেকৈ মানিম কওকচোন আপোনালোকে যদি সন্তুষ্ট হৈছে আমাৰ মই সন্তুষ্ট হোৱা নাই এই গেমৰ যেটো কুৱেশ্যন সন্তুষ্ট নহয় সাপ্লিমেন্টারি কুৱেশ্যন আছে ৰিলেটেড উইথ RNB হস্পিটেল সিভিল Honorable Speaker sir, মই এটা এড কৰি ক'ব বিচাৰিছোঁ জাষ্ট এটা পইণ্ট আউট কৰি ক'ব বিচাৰিছোঁ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ কথা চবে জানে আৰু আমাৰ কি হৈছে কি হোৱা নাই এইবোৰ কথা আমি জনা নাছিলে কিন্তু সন্মানীয় আমাৰ বসুমতাৰী ডাঙৰীয়া বসুমতাৰী ডাঙৰীয়া ব্ৰহ্ম ডাঙৰীয়া সৰি এখেতসকলে সময় নটিচ কৰিছিলে নে কৰা নাই মই নাজানো যদি আপোনালোকে আমাক সহায় কৰে আমাৰ বিশ্বাস আমি ট্ৰেন্সফাৰ সাবজেক্ট হিচাপে এইটো আমি কিছু হ'লেও আমি কিবা এটা কৰিব পাৰিম এমেণ্ডমেণ্ট কৰিব পৰা যাব চাগে কিন্তু মোৰ কথাটো হ'ল ৰেভিনিউৰ কাৰণে আমাক যদি টাউন এৰিয়াত ৰেভিনিউৰ প্ৰয়োজন হয় আৰু ৰেভিনিউ নহ'লে বিটিআৰটো বা BTCটো চলোৱাটো ইমান সহজ নহয় গতিকে মোৰ ব্যক্তিগত হেৰিটো মই ক'ব বিচাৰিছোঁ বিবেকটো ক'ব বিচাৰিছে টাউনৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰাটো ভাল চাগে মই ভাবোঁ গতিকে আমাৰ ব্ৰহ্ম ডাঙৰীয়া যদি কিবা ক'ব লগা আছে ক'ব পাৰিব Honorable Speaker sir, মই চিধাতে ক'ব বিচাৰিছোঁ যে আপুনি এনালাইচিছ কৰি দিছে ঠিক আছে আমি জানিব লাগে আৰু ইয়াৰ যিটো নটিফিকেশ্যন মানে নথিপত্ৰ চব মই পাইছোঁ যে নম্বৰ কাষত আছে এইটোৱে মোৰ মোৰ হিচাপত 75%টো বেছি হৈছে এইটো মই কৈ আছোঁ হয় ৰেভিনিউটো লাগে ৰেভিনিউ কিয় নালাগে BTC ৰেভিনিউ লাগিব ফৰেষ্টৰ ৰেভিনিউ লাগিব চব আমাৰ ৰেভিনিউটো মানে দৰকাৰ কেনেকৈ চলিব তথাপিও সেই চিটত BTC এৰিয়াত আমি যিটো দেখিছে আমাৰ আৰবান আছে এই আৰবান কেইটাত যিখিনি বসবাস কৰা আমাৰ ৰাইজ আছে তেখেতসকলেও কৈছে আৰু মই ভাবি চাইছোঁ গতিকে BTC অৰ্থাৎ BTC 6 চিটত যদি আমি আইন বনাব পাৰে গতিকে আইন বনাই পেলাই এইটো যদি আমি কিছু যদি আমি এইটো কনচিডাৰ যদি কৰিব পাৰে এইটো ভাল ইতিমধ্যে অনাৰেবল EMA কৈছে আইন বনোৱাৰ কথা তাৰমানে আমি আইনफोरखौ जों बानायनो बयबो सोरांनाया जोंनि गोनांथि दङ गोजाम खान्थिजों एबा खान्थिजों जों थांबाय थानाया सुबुंनि मावजाथाव मोनसे माबायाव गैया हारिमुआव गोग्लैया खिन्थु आंनि बुंनाया बेसो थांनाय 70 बोसोराव ब्रह्म बिथांमोननि टाइमाव बे बुस्थुखौ जों रियेलाइज खालामनो हायाखिसै नामा ना बे टाइमाव जोंनाव हायानो सेटेलमेन्ट जायाखैमोन नामा जायनि जाहोनाव रेभिनिउ खममोन दा जोङो एस पार्ट अफ गभर्नमेन्टनाव बेखौ जोङो इम्पज खालामगासिनो दङ दिनैनि दिनावसो जोंनि क'क्राझार उदालगुरि काजलगाव बासुगाव गुबुन गुबुन टाउननि मानसिफ्रा सानना